हेलो एভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। এটি সৰু মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ পিছত ভিডিঅ' এটা কৰিছোঁ। কালি আমাৰ তাত লগোৱা হৈছিলে গামোচা 20খন। এইফালে পূৰা ভণ্টিয়ে পূৰা বাতি কৰি আছে আৰু খুৰীও কৰি দিছে আৰু ভণ্টিয়ে নিছে। তাৰপৰা এনেকৈ আমাৰ গেটলৈকে পাই গৈছেগৈ। 20খন হৈছে যে সেইকাৰণে বহুত দীঘল হৈ গৈছে। মই অকল ভিডিঅ' কৰিয়ে আছোঁ দেই, কিন্তু আকৌ নাই নিয়া বুলি নাভাবিব। ভিডিঅ'টো চাই গ'লে গম পাব। শেষত মায়ে ভণ্টিয়ে প্ৰায় নিছে। মই নিলে পাকটো উল্টাকৈ থৈ পাওঁ, সেইকাৰণে মই নিনোৱে, প্ৰায় মাহঁতে নিয়ে। আৰু এইটো 24ৰ ফাৰ্ষ্ট ভিডিঅ' হয়। যিহেতু ভিডিঅ' আৰু বনোৱা হোৱাও নাছিলে, সেইকাৰণে ভাবিলোঁ কালি তাত লগাওঁতে ভিডিঅ' এটা কৰি থওঁ আৰু নহ'লে পাহৰিয়ে যাব নহয়। যদি ভিডিঅ'টো চাই যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আশা কৰোঁ সকলোৱে চাব। আৰু এইটো কি হয় আপোনালোকে কমেণ্ট কৰি জনাব দেই। এইটো হৈছে আগৰ দিনৰ হিমানী পাউডাৰ বুলি কয় আইতাহঁতে। পিছে গোন্ধটো বৰ ধুনীয়া। ফাইনেলি মই এবাৰ নিছোঁ আৰু ৰ'দত ইয়াত দেখিছে আৰু ভিডিঅ' কৰিবলৈ অলপ দিগদাৰ হৈ যায়। আৰু যিহেতু আমাৰ দেউবাৰে পুখুৰী সিঁচিছিলে, বাঁহনীত পুখুৰী এটা আছে, তাকে সিঁচিছিলে, ভিডিঅ' কৰি থৈছিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, কি কৰিব লাগে জানে আৰু। বাই বাই আজিলৈ।